আমার নাম দীপঙ্কর মহন্ত, আর বাবার নাম বসন্ত দত্ত, মার নাম রেখা দত্ত, ভিলেজ নারায়ণগাঁও, ডিস্ট্রিক্ট নলবাৰী, থানা খগৰাপাৰ। বৰ্তমান তো এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থাত। এতিয়া মই হিন্দু ধৰ্ম মঙ্গলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ। মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। হিন্দু ধৰ্মত মানুহক এজন মৰিলে মানুহক জ্বলাই দিয়ে, জিন্দা মানুহ এজনক মৰাৰ পিছত কেনেকৈ জ্বলাই দিয়ে আগুনৰ মাজত, সেইটো মোৰ ভাল নালাগে। আৰু কিন্তু মুছলিম ধৰ্মৰ মতে কবৰত ভাল সুগন্ধি চাবোনেৰে তেলে ধুৱাই শুকুৱাই থয় কবৰৰ মাজত, সেইটো মোৰ মনে পচন্দ হয়, এইটো মোৰ খুচি। সেইকাৰণে মই হিন্দু ধৰ্ম এৰি মুছলিম ধৰ্ম গ্ৰহণ কৰোঁ। মোৰ মনে ভাল লাগে যে মুছলিম ধৰ্মত শান্তি বেছি। মঙ্গলদৈ কোৰ্টত নাম চেঞ্জ হৈছে, শফিকুল ইছলাম, আগতে আছিল দীপঙ্কৰ মহন্ত। এতিয়া বৰ্তমান তো খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই, ঘৰৰ মানুহে মই বাচি আছোঁ না মৰিছোঁ মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, মা মৰাৰ পিছত মাক যেতিয়া জ্বলাই দিছিল না, তেতিয়াৰ পৰা মই সপোনত ভাবিছিলোঁ যে মই জিন্দগী যদি ধৰ্ম চেঞ্জ কৰোঁ মুছলিম ধৰ্ম ল'ম। কেনেকৈ জ্বলাই পুৰি ছাই কৰি দিলে মাক চকুৰ চামনাত, কেনেকৈ পুৰি দিছে সেইটো মোৰ সহ্য নহয়। সেইকাৰণে মই তেতিয়াই ভাবিছোঁ যে জিন্দগী যদি ধৰ্ম ল'ম মুছলিম ধৰ্ম হৈ জীয়াই থাকিম, সেইটো মোৰ সাহস। যেতিয়া মা মৰিছে, দেউতাই আৰু বাবাই আৰু বিয়া পাতিছে, মোৰ ক'ত আছোঁ বাচিছোঁ না মৰিছোঁ মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেদাই দিয়ে কুকুৰৰ দৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, এইটো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ কোৰ্টত যায়, মঙ্গলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম, এইটো মোৰ সপোন। লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ। কলিমা নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। মছজিদত যে গৈছোঁ, যোৱা শুকুৰবাৰে গৈছোঁ আৰু 2 দিন শুকুৰবাৰে গৈছোঁ মছজিদত। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা, মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি নিয়ম কৰিব লাগে, এইটো কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মোৰ জৰুৰী, সেইকাৰণে জামাতত যাম।